গ্ৰিডল পটেটো চিপছ ৰেচিপিটোৰ কাৰণে মোক দৰকাৰ হৈছে 3টা আলু, এটা কেপচিকাম, 2টা বিলাহী, এটা পিঁয়াজ, 5টা জলকীয়া, 8 ফুট নহৰু, লগতে আছে আপোনাৰ কৰ্ণফ্ল'ৰ আৰু চিকেন ইয়াতে সৰু সৰুকৈ পিচ একে সৰু সৰুকৈ একদম মিহি মিহিকৈ মই পিচ কিছুমান কৰি লৈছোঁ। তাৰপিছত মই আলুখিনি চিপছৰ দৰে একে গোল গোলকৈ মই কাটি ল'লোঁ। লগতে মই যে কেপচিকাম লৈছিলোঁ, কেপচিকাম তাৰপিছত আপোনাৰ বিলাহী আৰু পিঁয়াজ সেইখিনি মই সৰু সৰুকৈ মিহি মিহিকৈ একদম পূৰা জোখত মই কাটি ল'লোঁ। আৰু নহৰু তাৰ লগতে জলকীয়া যিবোৰ মই ল'বলৈ ধৰিছিলোঁ সেইখিনি মই সৰু সৰুকৈ মিহি মিহিকৈ কাটি ল'লোঁ। আৰু যিখিনি মাংসৰ বনলেছ চিকেন হয় সেই বনলেছ চিকেনখিনি মই একে সৰু সৰুকৈ একেবাৰে মিহি মিহিকৈ মই তাৰ লগত কাটি ল'লোঁ। কাটি লোৱাৰ পিছত এতিয়া মোক প্ৰয়োজন হ'ব আপোনাৰ কৰ্ণফ্ল'ৰখিনি মই আপোনাৰ যিটো আপোনাৰ মিহি মিহিকৈ মই আপোনাৰ ৰাউণ্ডকৈ যিখিনি মই চিপছ বনোৱাৰ দৰে মই কৰিছিলোঁ সেইখিনি তাত দি পেলাই মই এতিয়া খুব ধুনীয়া দৰে একদম ধুনীয়াকৈ মই সানি ল'ম। তাৰ লগত মোৰ প্ৰয়োজন হ'ব অকণমান হালধি, প্ৰায় 1 টিস্পুনফুল অফ আপোনাৰ টাৰ্মাৰিকে হয়গৈ, আৰু তাৰ লগত অকণমান নিমখ দিব লাগিব। গতিকে খুব জোখৰ পৰিমাণে আৰু বেছি নহয়, আৰু নিমখটো বেছিটো দিব নোৱাৰিয়ে। এতিয়া মই ধুনীয়াকৈ এইখিনি হাতেৰে মুঠি পেলাই ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া মই আলুৰ চিপছখিনি আপোনাৰ ফ্ৰাই কৰি ল'ম। আলুখিনি মোৰ ফ্ৰাই কৰি হৈ গৈছেহি প্ৰায়। এতিয়া মই এইখিনি তেলতে মই আগতে যিখিনি আপোনাৰ কাটি কৰি লৈছিলোঁ যে আপোনাৰ কেপচিকাম বা আদি কৰি পিঁয়াজ যিখিনি মই মিহি মিহিকৈ কাটি কৰি লৈছিলোঁ, এতিয়া মই ইয়াতে গোটেইখিনি বহাই দিম। এতিয়া মই সৰু সৰুকৈ মাংসখিনি যিখিনি মই কাটি কৰি লৈছিলোঁ সেইখিনি মই এতিয়া ধুনীয়াকৈ আপোনাৰ ফ্ৰাই কৰি ল'ম। মাংসখিনি ফ্ৰাই কৰি হৈ গ'ল। মই এতিয়া গোটেইখিনি তেলৰ পৰা যিমানখিনি মাংস মই ফ্ৰাই কৰিছোঁ সেইখিনি মই তাৰ পৰা কাঢ়ি ল'ম। সেইখিনি আগতে কাটি কৰি লোৱা বস্তুখিনি এতিয়া মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। বিলাহী বা আদি কৰি কেপচিকাম বা যিখিনি মই লৈছোঁ সেইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এতিয়া আপোনাৰ 1 চামুচ আপোনাৰ জলকীয়া গুড়ি দিছোঁ, লগতে 1 চামুচ জিৰা গুড়ি, তাৰ লগতে আপোনাৰ মোৰ কিছুমান পেষ্ট বনাই লৈছিলোঁ আপোনাৰ আদা নহৰু, সেইখিনি মই পেষ্টটো মই আপোনাৰ ইয়াতে দি লৈছোঁ। লগতে 2টামান আপোনাৰ গোলমৰিচ আৰু জিৰা গোটা গোটাকৈ ইয়াতে দি দিছোঁ। ফ্ৰাই কৰি ল'ব লাগিব। এতিয়া নিমখ দি ল'লোঁ। তাৰপিছত মই এতিয়া এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰিম। বিলাহী কেপচিকামখিনি প্ৰায় ভাজ খাইছেহি। এতিয়া মই ইয়াতে আপোনাৰ মাংসখিনি যিখিনি ফ্ৰাই কৰি লৈছিলোঁ সেইখিনি মই ধুনীয়াকৈ ইয়াতে আকৌ এবাৰ আকৌ ভাজি ল'ম। তাৰপিছত মই আকৌ আপোনাৰ যিখিনি মই আলু চিপছ হিচাপে মই যিখিনি ফ্ৰাই কৰি লৈছিলোঁ সেইখিনি মই এতিয়া আকৌ ইয়াতে ধুনীয়াকৈ আকৌ ফ্ৰাই কৰি ল'ম, ভাজি ল'ম। আপোনাৰ সৰু সৰুকৈ পিঁয়াজখিনি মই কাটি লৈছোঁ সেইখিনি মই লগতে ইয়াতে দি দিম। দি পেলাই ধুনীয়াকৈ মই এইখিনি যিমানখিনি পূৰা ব্ৰাউনিছ নোহোৱাকৈ মই ব্ৰাউনিছ হৈ যোৱালৈকে ফ্ৰাই কৰি ল'ম। এয়া আমাৰ গ্ৰিডল পটেটো চিপছ ৰেডি।